ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক স্বৰবৰ্ণখন আৰু ব্যঞ্জন বৰ্ণখন কেনেকৈ লিখিব লাগে সেয়া শিকাম তোমালোকে মই শিকাই দিয়া ধৰণে ভালদৰে ঘৰত আমি প্ৰেক্টিছ কৰি ব্যঞ্জন থাকিবা। বৰ্ণখন কেনেকৈ লিখে সেইটো চাম। ক খ গ ঘ ঙ প্ৰথম চ দ্বিতীয় ছ বৰ্গীয় জ ঝ ঞ মূৰ্ধন্য ট মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ঢ মূৰ্ধন্য দন্ত্য ত দন্ত্য থ দন্ত্য ড দন্ত্য ধ দন্ত্যান্ন প ফ ব ভ ম য ৰ ল ৱ তালিবা হ মূৰ্ধন্য ষ দন্ত্য হ হ ক্ষীয় দৈবিন্দ্ৰ ধৈবিন্দ্ৰ য় হসন্ত অনুস্বার বিসৰ্গ চন্দ্ৰবিন্দু